স্যার আছেনে ঘৰত? এই অলপ দূৰত থাক। আচ্ছা কি হ'ল ক? স্যার দেউতা কেৰেলাত আছে, মাও বেমাৰ, বিচনাত পৰি আছে, খাবলৈ ঘৰত একো নাই। মই কি কৰিব লাগে? যা 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 ঘৰত যা। এনে আহি এইবিলাক ডিষ্টাৰ্ব দি থাকিবি। এইকেইটা পইচা লওক, দোকানৰ পৰা কিবা কিনি ঘৰতে সোমাই থাকিব, বাহিৰলৈ ওলাই নাযাবি। ময়ো এখন ঘৰত কামেই কৰোঁ, নহ'লেতো তোক মই বেছিকৈ দিব পাৰিম। সেই অৰুণ, ময়ো তোৰ সৈতে একেই। নমস্কাৰ কাকি, ভালে আছে? আছোঁ আছোঁ আছোঁ। কথা এটাৰ কাৰণে ফোন কৰিলোঁ। লকডাউনৰ বাবে চৰকাৰৰ পৰা যিখিনি সাহায্য আহিছে, এই সাহায্যখিনি কথা পঞ্চায়তত কোনো মানুহে গম নাপায়। নাই, কথা এটাহে ভাবিছোঁ। এই সাহায্যখিনিৰ যিটো মাননি, এই মাননিটো আপোনাৰ 40, মোৰ 60। কেনে? নাই 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 নাই, আপুনি চিন্তা কৰিবলগীয়া একো নাই। যি কৰিবলগীয়া আছে সেইটো মই কৰিম। ধন্যবাদ। ঠিক আছে। ছাৰ, কথাটো এবাৰ আপুনি গভীৰকৈ ভাবি চোৱা হয় ভাল আছিল নেকি? তই মোৰ ৰাজনীতিত মাত দিব আহিলি? কাম কৰা ল'ৰা কামলা হিচাপে থাকিব। হয় ছাৰ, কাম কৰা ল'ৰা দৰে বহুদিনৰ পৰা আছিল। আপোনাৰ দুৰ্নীতিবোৰ চাই আছিল, একো মাত মতা নাছিল। কিন্তু ছাৰ, বৰ্তমান পৰিস্থিতিত আপোনাৰ দুৰ্নীতিবোৰ চাওঁ কেনেকৈ? নয়ন, নিচিঞৰিব ছাৰ। আপুনি এবাৰ সেই ল'ৰাটোৰ কথা ভাবিব নোৱাৰিলে? আপুনিতো জানে আপোনাৰ পঞ্চায়তত কিমান দৰিদ্ৰ পৰিয়ালৰ লোকে বাস কৰে, এমুঠি ভাতৰ বাবে কিমান হাহাকাৰ কৰি ফুৰে। আপোনাৰ চকুত নপৰে? নয়ন, আপুনি ভুল কৰিলে ছাৰ। এইপাত ছাৰ, আপুনি অসমৰ প্ৰত্যেকজন দুখীয়াৰ গালত খুটালে ছাৰ। আপুনি হয়তো নাজানে ছাৰ, অসমৰ বহু দৰিদ্ৰ এমুঠি আহাৰৰ আশাত কিমান অপেক্ষাত থাকে। আৰু সেই সাহায্যবোৰ যেতিয়া আপোনাৰ নিচিনা মানুহে হস্তক্ষেপ কৰে, তেতিয়া আমাৰ নিচিনা মানুহ নিৰাশ হৈ পৰে ছাৰ। সেই দুখীয়াৰ পাৰ ভঙা কান্দোনৰ চকু পানী দি। নয়ন, হয় ছাৰ, কাৰোবাৰ ভোকৰ আহাৰখিনি যেতিয়া কোনোবাই মুখৰ পৰা আজৰি আনিব খোজে, তেতিয়া আমি মানুহ হিচাপে জানো চাই থাকিব পাৰিম? গাবলৈ পাৰিম জানো আমি মানুহে মানুহৰ বাবে? মানুহ, মোৰ দৰে দুৰ্নীতিৰ পৰাই মানুহ নোহোৱা কৰিবলৈ অকল তই নহয়, আপোনালোকেও প্ৰয়াস কৰিব লাগিব। এই মহামাৰী লকডাউনৰ সময়ত চৰকাৰে দিয়া সাহায্য ময়ো হস্তক্ষেপ নকৰোঁ, যাতে মোৰ দৰে বেলেগেও হস্তক্ষেপ কৰিব নোৱাৰে। তাৰ বাবে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক, মোৰ দৰে মানুহৰ মনত যাতে অনুতপ্ত সৃষ্টি হয়। তেতিয়াহ'লে আমিনো কিয় পাৰোঁ? ঘৰতে থাকি মোবাইলতে সজাগতাৰ সৃষ্টি কৰোঁ। আৰু এই মহামাৰীৰ সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পদক্ষেপ, তাক সঁচাকৈ প্ৰশংসনীয়। এনেখন সুফলা, এনেখন মৰমৰ দেশ।